সমষ্টিৰ সাংসদ মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাবলৈ মই বিষ্ণু শইকীয়াক অনুৰোধ জনাইছোঁ। বিভিন্ন ঈশ্বৰৰ আঁচনিৰ জৰিয়তে আমাৰ জনসাধাৰণক কি ধৰণে উপকৃত কৰিছে এই কথা আমি প্ৰত্যেকেই জানো আৰু এই আঁচনিসমূহৰ বা তেখেতে লোৱা পদক্ষেপসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষাই হওক আমাৰ অৰ্থনীতিয়ে হওক আমাৰ সকলো দুখীয়া দৰিদ্ৰ ৰাইজক অৰ্থনীতি সকাহ দিয়াৰ নিমিত্তে হওক সকলোৰে ক্ষেত্ৰত যিখিনি তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি সদায় স্বীকাৰ কৰিব লাগিব আৰু তেখেতক সদায় আমি আমাৰ নেতা হিচাপে পাবলৈ আমি সকলোৱে হাবিয়াস কৰি তেখেতক পুনৰ আমি এই লক্ষ্যৰে আমি 2024 এপ্ৰিলৰ নিৰ্বাচনত যোৱাবাৰ যিমান চিটত ভাৰতবৰ্ষত আমাৰ জিকিবলৈ সক্ষম হৈছিল তাতোই মানে চিটত আমি জিকাই তেখেতক আমি লখিমপুৰত মাননীয় আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমি যোৱাবাৰ যিমান ভোটত আমি জিকাই পঠাইছিলোঁ তাতকৈ বেছি ভোটত যাতে আমি এইবাৰ জিকাই আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পাৰোঁ তাৰ বাবে আজি আমি সকলোৱে সংকল্প ল'ব লাগিব। গতিকে এইখিনিকে কৈ আপোনালোক সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ। গিলামৰা মণ্ডল অন্তৰ্গত এই গাঁৱৰ চুগৰ এই গণসমাৱেশখন আমি আয়োজিত কৰিছোঁ আৰু এই গণসমাৱেশত আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰি আমাক সকলোকে উৎসাহিত কৰাৰ বাবে পুনৰবাৰ সকলোলৈকে আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৰত বৰুৱা ডাঙৰীয়াক মই আৰু নৱদলে কলিগাঁৱৰ পৰাও এটা হেতুটো লৈছোঁ মানে তেওঁ দৰঙী গাঁৱলৈ যোৱা ৰাস্তা এটা বনাই দিছোঁ অসুবিধা হ'ব বুলি আৰু এটাটো সোৱণশিৰিৰ পৰা আমি থেকেৰাগুৰিৰ পৰা ৰাস্তা আমিয়ে বনাই দিওঁ আৰু এতিয়া সোৱণশিৰিত গৈও একটাও নাও পইচাত গৈও একটাও কাম কৰিব পৰা নাই। গতিকে তেওঁলোকে নেতৃত্ব দিলে ক'ত এই অঞ্চলৰ উন্নয়ন হ'ব আৰু ভৰত বৰুৱা ডাঙৰীয়াকে 25 বছৰ বিধায়ক আৰু 15 বছৰ মন্ত্ৰী কাহানিও কেতিয়াও তেওঁলোকে এই ধৰণৰ চিন্তা চৰ্চাখিনি তেওঁলোকে কেতিয়াও কৰিবৰ কাৰণে সক্ষম নহ'ল বা তেওঁলোকৰ তেনেকুৱা ধৰণৰ কোনো প্লেনিঙো তেওঁলোকৰ কেতিয়াও নাছিল। মই সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া বা ভৰত বৰুৱাৰ নেতৃত্বত অসমৰ ৰাইজৰ যে কিবা উন্নয়ন হ'ব সেইটো আমি কেতিয়াও চিন্তা আমিতো নকৰোঁ বা আপোনালোককো বিবেচনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই আৰু বেছি দীঘলীয়াকৈ বক্তব্য ৰাখিব বিচৰা নাই। আপোনালোকেও মোক দুটাকৈ কাম সুযোগ দিলে। ভাৰতীয় জনতা পাৰ্টীৰ এলানি ৰাজনৈতিক কাৰ্যসূচী চলি আছে আৰু লখিমপুৰ লোকসভা সমষ্টিত এই উপলক্ষে যোৱাকালি ঢকুৱাখানাত আৰু আজি আমি ঘিলামৰা মণ্ডলৰ বিলমুখত এই বিশাল জনসভা আমি অনুষ্ঠিত কৰিলোঁ। ইয়াত ধান কটাৰ বতৰত ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে বিজেপিক লৈ আকৌ এবাৰ মোদী চৰকাৰৰ কাৰণে ৰাইজৰ মাজত কেনেকুৱা উৎসাহ উদ্দীপনা আছে সেইটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে। ৰাইজক মই ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ মোদী চৰকাৰ। ঈশ্বৰৰ আঁচনিৰ জৰিয়তে আমাৰ জনসাধাৰণক কি ধৰণে উপকৃত কৰিছে এই কথা আমি প্ৰত্যেকেই জানো আৰু এই আঁচনিসমূহৰ বা তেখেতে লোৱা পদক্ষেপসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষাই হওক আমাৰ অৰ্থনীতিয়ে হওক আমাৰ সকলো দুখীয়া দৰিদ্ৰ ৰাইজক অৰ্থনীতি সকাহ দিয়াৰ নিমিত্তে হওক সকলোৰে ক্ষেত্ৰত যিখিনি তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি সদায় স্বীকাৰ কৰিব লাগিব আৰু তেখেতক সদায় আমি আমাৰ নেতা হিচাপে পাবলৈ আমি সকলোৱে হাবিয়াস কৰি তেখেতক পুনৰ আমি এই লক্ষ্যৰে আমি 2024 এপ্ৰিলৰ নিৰ্বাচনত যোৱাবাৰ যিমান চিটত ভাৰতবৰ্ষত আমাৰ জিকিবলৈ সক্ষম হৈছিল তাতোই মানে চিটত আমি জিকাই তেখেতক আমি লখিমপুৰত মাননীয় আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া
আমি যোৱাবাৰ যিমান ভোটত আমি জিকাই পঠাইছিলোঁ তাতকৈ বেছি ভোটত যাতে আমি এইবাৰ জিকাই আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে আজি আমি সকলোৱে সংকল্প ল'ব লাগিব। গতিকে এইখিনিকে কৈ আপোনালোক সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ।